পূৰ্বৰ সকলো অসমীয়া চিনেমাৰ ৰেকৰ্ড ভংগ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰো সকলোৱে তোমাৰ গান শুনক। মৃত্যুৰ পিছত হলেও অসমীয়া চিনেমাক লৈ দেখা সপোন সাৰ্থক কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে দুমুখা। আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। মুক্তিৰ ৭ম দিনলৈকে ছবিখনে সংগ্ৰহ কৰিছে আনুমানিক 11 কোটি টকা। কেইবাটাও অভিলেখ ভংগ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। অষ্টম আৰু নৱম দিনৰ সংগ্ৰহই ভংগ কৰিব পাৰে সকলো ৰেকৰ্ড আৰু ৰৈ ৰৈ বিনালে হ'ব পাৰে অসমীয়া চিনেমা জগতৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা এখন ছবি। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। চব প্ৰকাৰ চব বেপাৰী